জীৱন কেতিয়াবা এনে এটা বাটত লৈ আহে য'ত দুটা ৰাস্তা থাকে, এটা হাৰ মানি থমকি যোৱা আৰু দুনিয়াক দেখুৱাবা যে হয় মই পাৰিম। অসমৰ সৰু এটা বাগিচাৰ গাঁৱত জন্মিছিল মাইকেল। দেউতা মা কাম কৰি ঘৰ চলাইছিল। গান বাজনাৰ কথা তেতিয়াও চিন্তা কৰিব নোৱাৰিছিল। মানুহে কৈছিল গান গাই কি হ'ব, কাম কৰ খাই থাক। কিন্তু মাইকেলৰ মনটো তেনেই নাছিল। তাৰ বুকুত গান আছিল, সুৰ আছিল আৰু আছিল এটা সপোন ছিংগাৰ হ'ম। দিনত কাম, ৰাতিপুৱাতে গান। কেতিয়াবা মাটিত কাম কৰি থাকোতে হঠাতে সুৰ আহি যায়। তেওঁ মোবাইলত ৰেকৰ্ড কৰি ল'ব, না ষ্টুডিঅ' না মাইক না টকা, কিন্তু আছিল আশা, বিশ্বাস আৰু একতা জুই ভিতৰত। তেওঁৰ প্ৰথম গীত গৰিয়াৰে মোবাইলত ৰেকৰ্ড কৰি ইউটিউবত আপলোড কৰিছিল। মানুহে হাঁহিছিল এইটো কোন গান, কিন্তু ক্ৰমে সেই গীতেই মানুহৰ হৃদপিণ্ড চুই গ'ল। তাৰ পিছত তেওঁৰ জিন্দেগী চাৰাৰা গীত আহিল, এটা গীত যি মানুহৰ মনত আশাৰ আলো আনি। তেওঁ যি শব্দৰে নিজৰ কষ্টৰ কথা কৈছিল, সেই শব্দই আনক বাচি থাকিবৰ সাহস দিলে। মাইকেল পাথৰে দেখুৱালে প্ৰতিভা মানে চহৰ নহয়, গাঁৱৰ মাটিতো জন্ম ল'ব পাৰে যাৰ অন্তৰত জুই আছে। তেওঁক চিংগাৰীৰ প্ৰয়োজন নাই, তেওঁৰ এই যাত্ৰাই সেইটো প্ৰমাণ কৰি দিলে। আজি মাইকেল নিজৰ গানৰ জৰিয়তে লাখ লাখ মানুহক অনুপ্ৰাণিত কৰি আছে। মানুহে কয় তেওঁৰ গানত হৃদয়ৰ কথা আছে, কাৰণ তেওঁ গায় মাথো কণ্ঠৰ পৰা নহয়, বুকুৰ গভীৰৰ পৰা। এই কাহিনী আমাক শিকায় যদি সাধাৰণ মানুহে নিজৰ সপোনত বিশ্বাস ৰাখে, দিন ৰাতি পৰিশ্ৰম কৰে, তেন্তে এদিন সেই মানুহে অসম্ভৱকো সম্ভৱ কৰি তোলে। সেইবাবে যেতিয়া জীৱন কঠিন লাগে মাইকেল পাথৰৰ নামটো মনত পেলাবা। সেই মানুহজন যিয়ে দুখ দেখিছে, কষ্ট পেলাইছে, কিন্তু কেতিয়াবা হাৰ মানি নাছিল। আজিৰ দিনত তেওঁ সপোনেৰে গঢ়ি তুলিছে নিজৰ পৰিচয়। সপোন সৰু নেমানিবা, যি মানুহে মাটিৰ পৰা উঠি সাহস কৰে, তেওঁৰ এদিন ইতিহাস নহয় প্ৰেৰণা হৈ থাকে। ধন্যবাদ।